অখিলদাৰ কথাবিলাক আজিকালি সকলোৱে সন্দেহ কৰে আৰু এইটো সন্দেহটো হয় আৰু অসমৰ মানুহে বুজি পাইছে ইতিমধ্যে। আৰু অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈৰ বিষয়ে যিটো কথা কৈছে, আমি কৈছোঁ যে গৌৰৱ গগৈ ওৱান অফ দ্য অনেষ্ট পলিটিচিয়ান ইন দ্য কাণ্ট্ৰি। ভাৰতবৰ্ষৰ এজন সকলোতকৈ ভাল অনেষ্ট পলিটিচিয়ান আৰু ভৱিষ্যত থকা ৰাজনীতিবিদ। আৰু তেখেতক ডেমেজ কৰিবৰ কাৰণে বহুত ষড়যন্ত্ৰ হৈছে। এই ষড়যন্ত্ৰৰ এক অংশত অখিলদাও ইয়াত ইনভলভ আছে। ইউ চি চিৰ ওপৰত আমি হেৰিয়ত ক'ম, বিধানসভাত আপুনি লৈ ল'ব, বহুত ধুনীয়াকৈ ক'ম ইউ চি চিৰ ওপৰত দেই। এইটো শুনিছোঁ মই, আপোনাৰ ছেকেণ্ড শুনিলোঁ। আমাৰ দলৰ নেতৃত্বই যি সিদ্ধান্ত ল'ব সেইটোৱে সিদ্ধান্ত। মাতিছে। আমাৰতো আছিলেই মিটিং, আমাৰ 7টা বজাত মিটিং আছিলে আৰু তাতে আমাৰ অবজাৰ্ভাৰ আহিব বুলি গম পাইছোঁ। সেইটো আৰু আমাৰ দলৰে সিদ্ধান্ত ল'ব, সেইটো আমাৰ দলৰ নেতৃত্বই জানিব দেই। জুবেৰ আলম আমাৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয় আৰু পৰ্যবেক্ষক কমিটিখনত আমাৰ তানজিল হুছেইনৰো নাম নাই নেকি, আছে নেকি? তানজিল হুছেইনো আছে জানো? তানজিল হুছেইনো নাই। আমাৰ তানজিল হুছেইন আমাৰ NSYৰ জিকিছে, জুবেৰ আলম ইউথ কংগ্ৰেছৰ পৰা জিকিছে। আৰু এইটো হ'ল আমাৰ এটা অৰ্গেনাইজেশ্যন, আমাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন বুলি কয়। আৰু তাত জুবেৰ আলম এটা আমাৰ ইউথ কংগ্ৰেছৰ সভাপতি, আৰু তেখেত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যিসকল প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া তেখেতলোককে পৰ্যবেক্ষক হিচাপে দিছে। আৰু জুবেৰ আলম যিহেতু ইউথ কংগ্ৰেছৰ সভাপতি, তেখেতেও ইউথ কংগ্ৰেছৰ অবজাৰ্ভাৰ দিব পাৰে, সেইটো দিছে। এইটো আপোনালোকে নেৰেটিভটো চেঞ্জ নকৰিব। তানজিল হুছেইনৰ নামো নাই, কিন্তু আপোনালোকে তানজিল হুছেইনৰ কথাটো কোৱা নাই। জুবেৰ আলম প্ৰাসংগিকতাটো আপোনালোকে কৈ থকাৰ কাৰণে আপোনালোকে বেছিকৈ কৈ আছে।